নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাইনা হাজৰিকা। And today we are very special guest. Hey doctor. Today I have the carbon biscuit and I have made up masala side and I have guys made a lot of something and Subscribe. So guys, I would like to say that please subscribe this channel and don't forget to press the bell icon so that you can get the notification when we upload the video. New video. Happy New Year. Happy New Year. Wish a very happy New Year. আমি ইয়াৰ পৰা ক'বলৈ দিলে বাই বাই। Bye bye. very Thank you and same to you. Viewers, Happy New Year. আহক আজিৰ আমাৰ যাত্ৰা নগা পাহাৰলৈ বুলি আৰম্ভ কৰোঁ। দুয়ো চাইডেই বাগানৰ মাজে মাজে আমি নগা পাহাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। চাওকচোন পৰিৱেশটো ইমান সুন্দৰ, ইমান ধুনীয়া, ইমান মনোমোহা। এয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰত অৱস্থিত খেতি ফাৰ্ম পাৰ হৈছোঁ আমি। প্ৰায় 45 কিলোমিটাৰমান স্কুটি চলাই আহি আমি বৰহুলা পাইছোঁ। এয়া বৰহুলা হায়াৰ ছেকেণ্ডেৰী। এয়া আছে ৰবৰ খেতি। আৰু বেছি দূৰ নাই পামগৈ। এয়া লাহে লাহে আমি পাহাৰৰ কাষ চাপিছোঁহি আৰু অলপ দূৰ গ'লেই আমি পাহাৰ পামগৈ, নগা পাহাৰ। এয়া চাওক না ককাহঁতৰ যুঁজ চাওক। 60-70 বছৰ বয়সত একেলগে তাচপাত খেলিছে। আজিকালি এনে দৃশ্য দেখিবলৈ বহুত কমেই পোৱা যায়, কিয়নো আমাৰ গাঁৱৰ বুঢ়া মেথাসকল দিনক দিনে নাইকিয়া হৈ গৈছে। ইয়াতে আমাৰ গাড়ীবোৰ ৰাখি এতিয়া পাহাৰলৈ যাত্ৰা কৰিম খোজেৰে। চাওক না আলু খেতি, সৌখন চাওক নগা পাহাৰ, ইমান মনোমোহা দৃশ্য। জোতা খুলিব লাগিব ন? ইয়াতেই আমাৰ অসম শেষ হৈছে আৰু নদীখনৰ ইটো পাৰে নাগালেণ্ড। পাহাৰখন নগা পাহাৰ পাৰ হ'লে আমি পাম নাগালেণ্ড। আৰু পাহাৰৰ পৰিৱেশটো কিমান ধুনীয়া, ইমান মনোমোহা দৃশ্য। আৰু আজি আমি এই নগা পাহাৰৰ দাঁতিতেই বনভোজ খাম সকলোৱে একেলগে। কেৰাহীত তেল দিছেহে, গতিকে আমি মাংসকে পুৰো খাবৰ কাৰণে। এই আমাৰ মাংস পুৰা হৈ গৈছে, এতিয়া আমি মাংস খাম। কিন্তু আমি ভাত খাবলৈ একো নিদিম, গতিকে পাহাৰৰ ওপৰলৈ যাওঁ কলগছ বিচাৰি আৰু তাৰ পৰা আমি কলপাত লৈ আহিম। কেলে ভয় কৰিলে নি? ভয় বিষালে? তই ভয় বিষাই আছে নহয়? আহিবা জানো? এতিয়া আমাৰ মাইনা খাব নোৱাৰা নহয়, নালাগে যাব। অ' ভাই ভাগৰ লাগিলেইচোন। পেটুৱা হ'লে একে দিগদাৰ দেই। অ' ভাই মাৰো মুছে মাৰো। ইমান খাৰা পাহাৰ, কষ্টৰে বগাই আহি আমি পাহাৰৰ ওপৰ পাইছোঁহি আৰু অকণমান গ'লে আমি পাহাৰৰ টিলা পামগৈ। ভাগৰ কিন্তু বহুত ভাগৰ লাগিছে আজি। চাওক ন পৰিৱেশটো চাওক, কিমান মনোমোহা, কিমান শান্ত পৰিৱেশ। প্ৰকৃতিৰ আচল মজা ইয়াতেই পোৱা যায়। চাওক চাৰিওফালে সেউজীয়াই সেউজীয়া, আৰু মাজত আমি আছোঁ পাহাৰৰ প্ৰথমটো টিলা। কমেণ্টত জনাবচোন
আপোনালোকৰ মন যায়নে প্ৰকৃতিৰ বুকুত এনেকৈ নিজক বিলীন কৰি দিবলৈ, এনেকুৱা মনোমোহা পৰিৱেশৰ মাজত নিজক অলপ সময় ৰাখিবলৈ? যাওঁ আকৌ আগুৱাই অলপ কলপাত আনিবলৈ, নতুবা আজি ভাত খাবলৈ নাপাম, মাটিত ভাত খাব লাগিব। এইয়া কলপাত পাই গ'লোঁ, এতিয়া কলপাত কাটিম, আকৌ যাম তললৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, কোনো প্ৰিপেৰেশ্যন নাছিল ভিডিঅ' বনোৱাৰ, কিন্তু হঠাৎ আমি নগা পাহাৰলৈ আহিবলগীয়া হ'ল। সেয়েহে সৰুকৈ স্মৃতিৰ কাৰণে এটা ভিডিঅ' কৰি থ'লোঁ আৰু আপোনালোকক